গুড মৰ্ণিং ফ্ৰেণ্ডছ। কালি বতাহ ধুমুহা দিছিলে আৰু আজি অৱস্থা বেয়া চোতালৰ। আৰু লাহে লাহে বিচনাখনৰ পৰা এলাহ কৰি বাঢ়নীডাল লৈ উঠি আহিছোঁ আৰু সাৰিবলৈ। এয়া দেখিছেনে কিমান পাত সৰি আছে। গছবিলাকৰো বেয়া নালাগে যে ইমান পাত সৰি থাকে, সদায় সদায় পাতসোপা সৰিলেহে হয় নেকি বাৰু কওকচোন। কঁকালৰ বিষ হৈ যায়গৈ চোতাল সাৰোঁতে আৰু বাঢ়নীডালো চুটি। একেবাৰে বাঢ়নীৰো অভাৱ হৈ গৈছেগৈ আৰু সাৰি লওঁ এতিয়া চোতালখন। কাম বন কৰি এতিয়া আজৰি হ'লোঁ। এতিয়া বাজিছে 10:30 আৰু এতিয়া একো কাম বন নাই। মই ভাবিছোঁ ফুলকে অলপ ফুলৰ টাব বুলিবলৈ কিনা নাই, এনেই অলপ ফুলকৈ সজাওঁ বুলি ভাবিছোঁ। চাওঁচোন কি কৰিব পাৰোঁ। মই বোলে নসজাওঁ মোক কয়, সেইকাৰণে ভাবিছোঁ অকণ ফুলকে ভিতৰখনত কিবা এটা কৰোঁ। এনেই আছোঁ আৰু এফালে যাম বুলি ভাবিছিলোঁ, এতিয়া যোৱা নহ'লে গম পালোঁ যে গ'লে কামটো নহ'ব, সেইকাৰণে দুদিন দেৰিকৈ যাম, এতিয়া নাযাওঁ। আৰু এতিয়া ব'লকচোন এইফালে আমাৰ জলকীয়া ক'ত হৈছে দেখিছেনে? জলকীয়া, এজোপা মানি প্লেণ্ট, এজোপা গোবৰ মাটি সাৰ এনেকৈ দিবৰ কাৰণে ইয়াত ৰাখিছিলে, অলপ মৰহা নিচিনা হৈ গৈছিলে। সেইকাৰণে এতিয়া মই এইটো ইয়াৰ পৰা লৈ যাম, ভিতৰত ৰাখিমগৈ। আৰু জলকীয়া ইয়াতে দিওঁতেহে ভালকৈ হৈছে, নহ'লে ছাগলী আছে আমাৰ বহুত, তাতে চাইডতে যে সোমাই পেলাই গোটেই খাই পেলাই, সেইকাৰণে এইটো ওপৰত ৰাখি থৈ দিছে। এইবোৰ ছাগলীয়ে খাই ভিতৰৰ বাহিৰত চব বৰবাদ কৰি পেলাইছে। আৰু ছাগলী পিছখন কাটি সেই ফাকেদি সোমাই গোটেই দুপৰীয়া মানুহ খোৱাৰ পিছত গোটেই চব খাই বৈ চেচ কৰি দিয়ে। আৰু এতিয়া অলপ মই তাকে কৰোঁ আৰু কাম বন নাই। আছিলে কাম, কাপোৰ চিলাবলৈ আছিলে, কিন্তু কাপোৰ চিলাবলৈ মন যোৱা নাই, এলাহ লাগিছে। এইখিনি মাটি আকৌ এটা ৰুম বনাবৰ কাৰণে মাটিখিনি পেলাই থৈছিলে। এতিয়া পানীয়ে বৰষুণ দি পানীয়ে মাটি উটুৱাই লৈ যাব, কামেই কৰিব হোৱা নাইকিয়া এতিয়ালৈকে, সময় নাইকিয়া। সেই এনেকৈয়ে ৰাখি থোৱা আছে আৰু কোনদিনাখন কাম আৰম্ভ কৰে সেইটো কথা নাজানো আৰু। ডাঙৰ কথা এটা হ'ল নহয়, এতিয়া গম পাইছেনে? বৰ প্ৰব্লেম হৈ গ'ল মোৰ। প্ৰব্লেমটো কি হ'ল মই হেৰিকেইটাত মাটি ভৰাই আছিলোঁ। মাটি ভৰাই পেলাই এনেকৈ মোবাইলটো লৈ পেলাই চোতালৰ ফালে আহোঁতে মাটিখিনি ওপৰৰ পৰা নামি দি যোৱাৰ লগে লগে চোকা খাই লুটি খাই পৰি গ'লোঁ। আৰু পৰিলোঁ, এতিয়া মোৰ ভৰিটো ফুলি গ'ল। এতিয়া মই কষ্ট কৰিব নোৱাৰোঁ। এতিয়া ভগৱানেও মোক কষ্ট কৰাটো সহ্য নকৰে, বহি আৰামত খাবলৈ কয়। সেইকাৰণে ভাবিছে তোৰ কি দৰকাৰ এইবিলাক কৰি থাকিবলৈ, নালাগে, যা শুই বহি থাকগৈ। ইয়াত চাওকচোন ফুলিয়ে গ'ল ভৰিটো, এতিয়া বিষাইছে নহয়। আকৌ এতিয়া ডক্টৰ ওচৰত দৌৰিবই লাগিলে নে এনেই ভাল হয় নাজানো, খুব বিষাইছে ভৰিখন। সেয়াহে হ'ল এতিয়া মই ফুল সজাবলৈ গৈ পেলাই এনেকৈ লগাব পাৰিলোঁ। আকৌ কৰিব লাগিব ভাল পালে। এতিয়া এই দুটাই থাকক। 12টা বজাত ভাত বনাবলৈ উঠি যাম। অকণমান শুই লওঁ আৰু টোপনিও ধৰিছে।
12টা বজালৈকে শুই লওঁ অকণমান। 12টা বাজিলেই আৰু এতিয়া ভাতকেইটা বনাই লওঁ বুলি ভাবিছোঁ। আৰু এতিয়া ভৰিখন ইমানেই বিষাইছে মানে মই বোলো বান্ধি লওঁ, ভৰিখন বান্ধি লৈ পেলাই পাকঘৰলৈ যাওঁ আৰু। দালি বহাই দিলোঁ, মাটি দালি মিক্স কৰি দিছোঁ, মচুৰ মগু চব মিক্স দালি, বিলাহী দি তেল মাৰি দিম আৰু পটলে আলুৱে চব্জি বনাম, ভাত বনাওঁ। মোৰ মানে ভৰিটো বিষত মই থাকিব পৰা নাই, সেইকাৰণে থমলকৈ বনাই থৈ দিম। কৈছোঁহে থমলকৈ, আকৌ খোৱা সময়ত কি কি কৰোঁ ঠিক নাই। নিজেই নোৱাৰোঁ যে, মানে জুতি নহ'লে নিজে খাব নোৱাৰোঁ, সেইটো প্ৰব্লেমটো। চাই থাকিব ভিডিঅ'টো দেই। ভাত হৈ গ'ল আৰু এতিয়া মাকে দেউতাকে দিলোঁ খাবৰ কাৰণে। আকৌ এতিয়া গাহৰি উলিয়ালেহি। মই গৰম পানীত মানে এনেকৈ থৈ দিছোঁ অকণমান, উতলা গৰম পানীত বইল কৰি থাকিব সময় নাই, কাৰণ 3টা বাজিব ভাত খাওঁতে, হজমেই নহ'ব, আকৌ ৰাতি খাব হ'বই। সেইকাৰণে মই বোলো এতিয়া এইখিনি বনাই লওঁ, তাৰপিছত মই খাওঁ। খোৱাটো মোৰ বন্ধ হৈ আছিলে, কিন্তু খাম আৰু মানে এই বস্তুটো দেখিলে মই ৰখিব নোৱাৰোঁ, মানে একদম ৰখিব নোৱাৰোঁ, খাম আৰু। সেইকাৰণে যি হয় আৰু পিছত যি হয় আৰু দেখা যাব, সময়ৰ কাম হৈ থাকিব। এতিয়া মুখৰ আগত পাইছোঁ, এতিয়া খামেই আৰু একো নাই। খাই থকা বস্তু পটককৈ মানুহ পৰালৈকে খাই থাকিম আৰু, সেইটোৱে মোৰ মতে। আৰু মুঠতে এতিয়া মই জল্দি বনাই লওঁ। আমাৰ পংখীজনীয়ে আকৌ মানে কি কয়, গাহৰি মাংস নাখায়, ঘিণ কৰে আৰু মানে ছাগলী এনেকুৱা একো মাংসই নাখায়, খালি লোকেল মুৰ্গীটো খায় অকণমান, আৰু ব্ৰইলাৰ মাংস ফ্ৰাই কৰিলে এনেকৈ খায় আৰু। সেইকাৰণে তাইলৈ কণী এটা অমলেট কৰি দিছোঁ, আৰু তাই পিঁয়াজ চিয়াজ দিলেও নাখায়, জ্বালা দিয়ে, সেইকাৰণে এনেকৈ বনাই দিছোঁ। আৰু এতিয়া আহি পোৱাহি নাই, আহি পাবহি, সময় হৈছে আৰু। খানা ৰেডি হৈ গ'ল আৰু এতিয়া খাওঁ। এয়া মোৰ মুখৰ পানী পৰি গৈছে আৰু এতিয়া দেই, ৰখিবলৈ নাই আৰু। সেয়া চাটনি, আৰু এইফালে আমাৰ বেটিয়ে খাই আছে এয়া কণী অমলেট দি ভাত, আৰু মাকে গাহৰি মাংস খাব, আৰু মই খাই থাকোঁ আৰু। আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ চাই থকা গ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই।